Hey guys, welcome back to my channel. তো মই আজি আহিছোঁ ৱেষ্ট কাৰ্বি আংলঙত। তো ডিফুৰ পৰা ৰাতিপুৱা ওলালোঁ, ডিফুৰ পৰা হুজাইৰ পৰা একেবাৰে আমি ডংকা মুকামত আহিলোঁ। তাৰ ডংকা মুকামত অকণমান ৰেষ্ট কৰি তাৰপিছত আমি আহিলোঁ একেবাৰে হামৰেন। তো হামৰেনত আহিলোঁ, হামৰেনত অকণমান ৰেষ্ট কৰিলোঁ। তাৰপিছত হামৰেনৰ পৰা গোটেই ৱেষ্ট কাৰ্বি আংলং ফুৰিলোঁ। তো বৰ্তমান মই আহি পাই গ'ল কান্দুলি বুলি এটা ইয়াত হেৰি আছে মেঘালয় বৰ্ডাৰত। তো সেই কান্দুলিৰ ফালে আহিছোঁ। তো এইটো চাব পাৰে আপোনালোকে ৰাস্তা, এইটো চিধাকৈ ৰাস্তা এইটো যাব। আৰু বৰ্তমান এইটো ৰাস্তা পূৰা বনাই থকা হৈছে, ডাঙৰ একেবাৰে শিল কাটি ডাঙৰ ৰাস্তা নতুনকৈ বনোৱা হৈছে। তো এই কান্দুলি যোৱাৰ ৰাস্তাত এটা নতুন নহয় মানে ডাঙৰকৈ এটা ৱাটাৰফল আছে। বৰ্তমান কিন্তু বৰষুণটো নাই, সেইকাৰণে অকণমান পানীটো কম। তো সেইটো ৱাটাৰফলটো দেখাইছোঁ আপোনালোকক, এইটো চাব। তো এইটো চাব, এইটো হৈছে ৱাটাৰফল। তো ये है वाटरफल जो बरषुणर बतर बहुत ভাল হ'ব। একেবাৰে ওপৰৰ পৰা পানী আহি এইটো ফাৰ্ষ্ট, তাৰপাছত পৰিব ছেকেণ্ডৰ পৰা পৰিব একেবাৰে থাৰ্ড, এইটো তলত ইয়াত পৰিব। এইটো চাব। তো বৰ্তমান পানী নাই ইয়াত, লগত সৰুকৈ এটা শিৱ মন্দিৰ আছে। এইটো ৱাটাৰফলৰ নামটো কি হয় এইটো নাজানো ন। ৱাটাৰফলৰ নামটো আমি নাজানো। তো কান্দুলি যোৱা ৰাস্তাত পাব আপোনালোকে যদি আহে। বৰষুণ ছিজনত আহিলেতো ভাল লাগিব, এতিয়া কিন্তু বৰষুণ নাই, সেইকাৰণে অকণমান শুকাই আছে, পানীটো কম, বহুত কম এইটো পানীটো। তো ইয়াৰ পৰা অকণমান আগত যালে কান্দুলি বজাৰ পাব, কান্দুলি মাৰ্কেট, কান্দুলি। তাৰপিছত এইফালে মেঘালয়ৰ পৰা এইফালে ডাইৰেক্ট ওলাই শ্বিলং হৈ পেলাই আপোনালোকে গুৱাহাটী হৈ এইফালে খানাপাৰা হৈ ওলাই আহিব পাৰে, কিন্তু সময় লাগিব। এইটো চাওক, এইফালৰ পৰা আহিছোঁ আমি, আৰু ইয়াত অকণমান উঠি চাবলৈ হেৰি আছে। আৰু ইফালেতো কি আছে চাওক, এইটো ছাইড বৰষুণ ছিজনত কিন্তু এইটো ছাইডো বহুত ভাল লাগিব। ওৰে বাপ এতিয়াতো পূৰা হেৰি হৈ আছে। এইটো চাব, বৰ্তমান বৰষুণ নাই, সেইকাৰণে উপায় নাই। সেইটো চাওক। তো এয়া হৈছে ৱাটাৰফল, চাবলৈ বহুত ধুনীয়া। একেবাৰে ওপৰৰ পৰা একটা দুইটা তিনিটা ষ্টেপ হয়। তো বৰষুণ যদি ওপৰৰ পৰা যদি পৰে 1 2 3 তিনিটা ষ্টেপ হৈ পৰিব। তো ইয়াত মোৰ পিছফালে দেখিছে ৰাস্তা বৰ্তমান বনাই থকা হৈছে, আপটো মেঘালয়লৈকে যাব বুলি কৈছে। তো বহুত ডাঙৰ ৰাস্তা বনি আছে এতিয়া। তো ইয়াৰ সকলো ৰাইজৰ কাৰণে সুবিধা হ'ব, আৰু আমিও বা আপোনালোকেও আহি ফুৰিব পাৰিব, সকলোৱে চাব পাৰিব। পাইছে গৰু দাদা? আপোনাৰ গৰুটোকে অলপমান দেখাম আৰু এই কান্দুলি ৰাস্তাত আমাৰ একদম ডাঙৰীয়া দাদাটো পাইছোঁ, আৰু তাৰ গৰু একেবাৰে উঠাই আনিছে। ক'ত বান্ধিছে নে এৰিছে ন? ঠিক আছে। আজিকালিতো ধান নাই, একো নাই, এৰিব পৰা যায়। ঠিক আছে, আমিও যাম এতিয়া আপোনালোকৰ ইফালে, অকণমান চাই আহিম। এইটোৱে লাষ্ট। তো বলক, তো এয়া হৈছে ৱাটাৰফল, সৰুকৈ দেখালোঁ। ইয়াৰ পিছত মই আপোনালোকক ডাইৰেক্ট লৈ যাম কান্দুলি বজাৰ, তাত অলপমান বহিম, ৰেষ্ট কৰিম। তো বলক লৈ যাওঁ আপোনালোকক কান্দুলি বজাৰত।